Hello friends, welcome to my channel Bindas 24. বন্ধুসকল মই আজি আপোনালোকক দেখুৱাম আমাৰ যে চুলি আছে আৰু এই চুলিবিলাক আচুৰাৰ কাৰণে যেটো ফণী ইউজ কৰা হয় সাধাৰণতে ফণীবিলাক কি হয় আজিকালি প্লাষ্টিকৰ কিছুমান ফণী ওলাইছে তো গৰুৰ শিঙৰ পৰা কেনেকৈ ফণী বনোৱা হয় সেইটো মই আজি আপোনালোকক দেখুৱাম বহুত মানে ভাল লাগিব চাই আপোনালোকে যদি আগতে দেখিছে তেতিয়াহ'লে বেলেগ কথা আৰু যদি দেখা তেতিয়াহ'লে বহুত ভাল লাগিব তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু যদি ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব তো আৰু এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পাম তো আজিৰ কাৰণে